Hey guys, welcome to Ako ebar mur Liza official TSK YouTube channel or onyo eti video loi aji rati bia gom paise ji hetu hey mur logti agbahaise apnalukoloi e sak hatat mehendi lagai ready moi koinar bike কেনকা লাগিছে কমেন্ট কৰি নিশ্চয় জনাব পেহিটিও আমাৰ ডিব্ৰুগড়ৰ পৰা আহি ৰেডি হৈছে সৰি উপস্থিত হৈছে লাজ কৰিছে তাই পেহি ডাঙৰ ছোৱালী এফালে আইমনি সেইফালে আমাৰ কইনা কি কৈছ তই এফালে তাৰপিছত দাদাহতিও মানে এতিয়া দাদা খুৰা পেহা মহা সব আছে বেৰি বনাত লাগি আছে বলকচোন ভন্টি গা ধুব যিহেতু আজি বেৰিটো প্ৰথমে চাই লওঁগে এইফালে দাদা এটি আৰম্ভ কৰিছেহে আৰু বেৰি বনোৱা কন্টেক্ট পিছত হৈ যাব মোৰ ভিডিঅ'টো তেতিয়ালৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে এইফালেও আহাৰ বনোৱা খোৱা এইবোৰ কাপোৰ চাপোৰ লগালে আৰু দেখিছেনে পুৰা ৰেডি হৈ গ'ল আৰু এইফালে আমাৰ ডিব্ৰুগড় পেহি পুৰা একদম এনজয় কৰি আছে বহি বহি আৰু এইফালে আমাৰ ভণ্টিক গা ধুৱাবলৈ বেৰ সাজি হৈ গ'ল সেন্দুৰে বোলে ভণ্টিৰ নাম লিখিব লাগে গতিকে ভণ্টিৰ নামৰ লগত আমিও যিটি মানে এইবোৰ আগবাগ কৰি আছোঁ আৰু মানে বেৰিটো আৰু অলপ লিখিবলৈ শুৱনি কৰিছোঁ আগবাগ মানে কি এয়া লিখাৰ নিয়ম বুলি কয় আৰু গতিকে ভণ্টিহঁতিও মই পুৰা লিখাত লাগি আছোঁ এইফালে দাদাহেঁতিও ভাত চাত খাই মেলি আজৰি হ'ব আৰু এতিয়া দেই কাম বন কৰি দাদাহেঁতি ভাত খোৱাত বহিলে আৰু এইফালে আমাৰ চকচোন ৰান্ধনি শালত লগাই দিছোঁ পেহীহঁতক গতিকে পেহীহঁত ৰান্ধনি আৰু আজি আইতাহঁত আহিব এতিয়া সকলো ৰেডি হৈছে আইতাহঁত আহিব আৰু এইফালে পুৰা খালী হৈ আছে আইতাহঁতে ভৰ্তি কৰি দিব মোৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ পুনৰবাৰ কৈছোঁ চাই থাকক ফাইনেলি মোৰ লুক কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয় জনাব পাকঘৰত জানেনে এয়া চাহ বহাই থৈছোঁ আইতাহঁতো আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত বলক চাওঁগৈ আইতা এইফালে আমাৰ আইতাহঁত আহি উপস্থিত আৰু আমাৰ যিহেতু ভণ্টি গা ধোৱাৰ আগত আৰু এটা নিয়ম আছে পানী তুলিবলৈ যোৱা গতিকে তুলনি ধৰা টেকেলি ধৰা আৰু পানী ছটিওৱা আইতাহঁতৰ আশীৰ্বাদ ল'বলৈ সাজু হৈছে আৰু আহিছে জোৰোণখন বহিছে বাজত বাইদেউ গৈ আছে গৈ বৌতিৰ খাত এয়া থুৰীয়া তামোল এয়া পানী তুলিবলৈ যাওঁতে ব্যৱহাৰ হ'ব আৰু ভণ্টিক গা ধোৱাৰ সময়তো এয়া আমি পানী তুলিবলৈ ওলালোঁ আৰু বহুত মানুহ গৈছে দেখিছেনে বাৰু হৰি মোৰ
জললৈ নামিবা কটাৰীৰে পানী কাটি চচি কলচিত ভৰাবা ধাননিৰ পথাৰ ধানৰে ৰাখকচোন দেউতা দুদিনমান মোৰ ৰাখিম কেনে কৰি আইজনী লোকৰ যতন কৰি লৈ যাব এইফালে ভণ্টি গা ধুৱাই আনিলে দেই ক্ষমা খুজিছোঁ ভণ্টিক গা ধোৱা একেবাৰে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু জানে আৰু কইনা বায়েক অলপ ব্যস্ত হৈ গ'লোঁ আৰু এইফালে চাওকচোন একেবাৰে মৰ্টন দিয়া সময়ো আহি পৰিলে পেহীয়ে হাতত মৰ্টন লৈ কেতিয়া দিম পূৰা সুধি আছে আৰু ফাইনেলি এইফালে আমাৰ পেহীয়ে মৰ্টন দিলে আৰু দেই ইয়াতে কিন্তু আৰু এটা নিয়ম আছে কইনাৰ পেহীয়েক মাহীয়েক বায়েক যোনেই হওক মৰ্টন দিলে নাচিব লাগে গতিকে পেহীও এপাক নাচি দিলে আৰু এইফালে নাতিনীয়েকৰ বিয়া আইতাকতো ৰ'ব এনেও নোৱাৰে আইতাও দিলে আৰু মৰ্টন আইতাও দিলে নাচে এপাক কেনেকৈ ৰৈ থাকিব কওকচোন আপোনালোকে এইফালে বায়েক ভনীয়েকেও মৰ্টন দিছে আৰু দেই মই পিছে নিদিলোঁ পেহীহঁতি নাপায় নে কি বুলি ক'লে সেয়েহে নিদিলোঁ আৰু এনেকৈ আৰু কালিলৈ যিহেতু দিনৰ বিয়া নাচি বাগি সকলোৱে মৰ্টন খাই মেলি